এই মুহূৰ্তত এক বিগ ব্ৰেকিং নিউজ বৰপথাৰৰ চকলিত দুগৰাকী কোভিড-19 ৰোগী চিনাক্ত গণসংক্ৰমণৰ আশংকা কৰিছে চকলি ৰাইজে গোলাঘাট জিলাৰ বৰপথাৰৰ চকলিত দুজন কোভিড-19 ৰোগী চিনাক্ত ৰোগী দুগৰাকী হৈছে 28 বছৰীয়া জুলি শ্ৰেষ্ঠ আৰু 28 বছৰীয়া অপৰ্ণা শ্ৰেষ্ঠ উল্লেখ্য যে দুগৰাকী ৰোগী গোলাঘাট নাৰ্ছিং হোমৰ পৰা যোৱা 17 জুন তাৰিখে আহি গাঁৱতে থকা জাতীয় বিদ্যালয়খনত হোম কোৱাৰেণ্টাইনত আছিল আৰু কালি নিশা বিদ্যালয়খনৰ পৰা নিজ গৃহলৈ গৈছিল ইপিনে নিশা গোলাঘাটৰ পৰা খবৰ আহে যে উক্ত যুৱতী দুগৰাকী কোভিড-19 পজিটিভ তাৎপৰ্যপূৰ্ণ কথা হ'ল যে গোলাঘাটস্থিত গোলাঘাট নাৰ্ছিং হোমত দুগৰাকী লেবৰেটৰী টেকনিচিয়ান কোভিড-19 ধৰা পৰি আক্ৰান্ত হৈছিল ইতিমধ্যে দুগৰাকী কৰোনা ৰোগীক এম্বুলেন্সৰ যোগেদি গোলাঘাটলৈ নিয়া হৈছে দুগৰাকী আক্ৰান্ত ৰোগী এগৰাকী ডেলিভাৰী ৰোগীৰ লগত গোলাঘাট নাৰ্ছিং হোমত আছিল বৰ্তমানলৈকে অঞ্চলটোৰ আক্ৰান্ত ৰোগীৰ দুজনৰ সংস্পৰ্শলৈ অহা 27 গৰাকী লোক বিভিন্ন স্বাস্থ্য কেন্দ্ৰলৈ স্বাব পৰীক্ষাৰ বাবে গৈছে বুলি জানিব পৰা গৈছে স্থানীয় ৰাইজে অঞ্চলটোত গণসংক্ৰমণৰ আশংকা কৰিছে আৰু শীঘ্ৰে অঞ্চলটো কন্টেইনমেন্ট জোন হিচাপে ঘোষণা কৰি অঞ্চলটো স্যানিটাইজেশন কৰিবলৈ দাবী জনাইছে প্ৰশাসনক গণসংক্ৰমণ দিশলৈ আগবাঢ়ি গৈ আছে তাৰ বাবে আমি সকলোবাসীয়ে বৰ আতংকিত হৈছোঁ আমি অকণমান ভয় খাইছোঁ যোৱা ইংৰাজী 14/6/2020 তাৰিখে আমাৰ এই সকলো গাঁৱৰ পৰা এগৰাকী প্ৰসূতি পেচেণ্ট লৈ পিনি গোলাঘাট নাৰ্ছিং হোমলৈ তেওঁলোকে লৈ গৈছিলে আৰু তাত লৈ যোৱাত তেওঁলোকে 3 ৰাতি থকাৰ পিছত তেওঁলোকে ইতিমধ্যে আমি গম পাইছিলোঁ নিউজতে হওক সেই 16 তাৰিখে 16/6/2020 তাৰিখে যি লেব টেকনিচিয়ানৰ ভুলৰ বাবে গোলাঘাট নাৰ্ছিং হোমখন চিল কৰি দিছিলে চিল কৰি দিয়াৰ পিছত তেওঁলোকে যিখিনি মানুহ ভিতৰতে আবদ্ধ কৰিছিলে ভিতৰতে থাকিব বুলি প্ৰশাসনে জনাইছিলে আৰু বাহিৰৰ মানুহ কোনো তাত সংস্পৰ্শ নাহিব বুলি আমাক জনাইছিলে কিন্তু দুৰ্ভাগ্য বিষয় 17 তাৰিখে স্বাব টেষ্ট লোৱাৰ পিছত তেওঁলোকৰ ৰিজাল্ট নহাকৈ 17 তাৰিখে হোম কোৱাৰেণ্টাইনৰ বাবে আমাৰ চকলিৰ পৰা যোৱা 4 গৰাকীকৈ অৰ্পণা শ্ৰেষ্ঠ জুলি শ্ৰেষ্ঠ আৰু ৰাজু শ্ৰেষ্ঠ আৰু সংগীতা শ্ৰেষ্ঠ এই 4 গৰাকীক তেওঁলোকে ৰিপৰ্ট নহাকৈ হোম কোৱাৰেণ্টাইনৰ বাবে দিছিলে কিন্তু তেওঁলোকে হোম কোৱাৰেণ্টাইনত নাথাকি ওচৰতে এখন জাতীয় বিদ্যালয় চকলি জাতীয় বিদ্যালয় বুলি এখন বিদ্যালয় আছে তাতে তেওঁলোকে 4 ৰাতি থাকিলে থকাৰ পিছত তেওঁলোকৰ ৰিপৰ্টবিলাক নহাৰ বাবে তেওঁলোকে চন্দন গোলাঘাট নাৰ্ছিং হোমৰ বিষয়ববীয়ালৈ তেওঁলোকে ফোন লগালে ফোন লগোৱাত তেওঁলোকে ক'লে যে তোমালোকৰ চবৰে নিগেটিভ তোমালোকে এতিয়া ঘৰলৈ যাব পাৰিবা এই কথা শুনি তেওঁলোকে ঘৰলৈ গুচি আহিলে আৰু গুচি অহা তাৰ আজি অৰ্থাৎ ৰাতিপুৱাই তেওঁলোকৰ খবৰ আহিছে যে দুগৰাকী পজিটিভ দুগৰাকী হৈছে এগৰাকী জুলি শ্ৰেষ্ঠ আৰু আনগৰাকী হৈছে অৰ্পণা শ্ৰেষ্ঠ তেওঁলোকে পজিটিভ হোৱাত তেওঁলোকৰ লগত যিখিনি ৰিলেশ্যনত আহিছিলে মানুহ এতিয়ালৈকে ৰিলেশ্যনত অহা 22 জনক আমি গম পাইছোঁ 22 জন আহিছে বুলি বৰ দুখ হৈছে আকৌ সেই 22 জনৰ লগত কিমান ৰিলেশ্যনত আছিলে আমি সেইটো গম পোৱা নাই এতিয়া সেইটো আমি প্ৰশাসনক অনুৰোধ জনাম যে এইটো ইনভেষ্টিগেশ্যন কৰি পিনি তেওঁলোকৰ লগত কিমান ৰিলেশ্যন আহিছিলে সেই বস্তুটো পোহৰলৈ আনি অন্ততঃ গোলাঘাট জিলাৰ লগতে আমাৰ চকলি অঞ্চলটো যাতে জনসংক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰে তাৰ বাবে আমি প্ৰশাসনক অনুৰোধ জনাম আৰু এই বাৰে বাৰে গোলাঘাট নাৰ্ছিং হোমখনে বাৰে বাৰে কিয় এনেকুৱা ধৰণৰ ভুল কৰিছে এই ভুলৰ কাৰণে আজি আমি ভুক্তভোগী হ'বলগীয়া হৈছে গোলাঘাটবাসী ভুক্তভোগী হ'বলগীয়া হৈছে গতিকে তেওঁলোকক ভিতৰত থকাত চিল কৰি দিয়াৰ পিছত তেওঁলোকক হোম কোৱাৰেণ্টাইনৰ বাবে কোনে অনুমতি দিলে যদি প্ৰশাসনে অনুমতি দিছে আমি প্ৰশাসনকে জগৰীয়া কৰিম আৰু যদি গোলাঘাট নাৰ্ছিং হোমখনে যদি তেওঁলোকক হোম কোৱাৰেণ্টাইনৰ কাৰণে পঠাইছে তেতিয়াহ'লে এই নাৰ্ছিং হোমখনৰ কৰ্তৃপক্ষই জগৰীয়া হ'ব বুলি আমি চিন্তা কৰিম গতিকে এতিয়া সমূহ চকলিবাসীক এই অঞ্চলৰ ৰাইজক আমি কাটৰে অনুৰোধ জনাইছোঁ যাতে তেওঁলোকৰ লগত যিখিনি ৰিলেশ্যনত আহিছিলে তেওঁলোকে নিজে তেওঁলোকৰ সৎগৌৰৱে তেওঁলোকৰ নামবিলাক দি তেওঁলোকে যাতে স্বাব টেষ্ট কৰিবৰ কাৰণে মই সাদৰে অনুৰোধ জনাইছোঁ নাৰ্ছিং হোম তাত নি মানে সিহঁতি থাকিলে তাত চন্দন বৰঠাকুৰ থাকিলে তাত থকাৰ পিছত তাত কিবা ওলালে বোলে এইটো কৰোণাৰ এইটো তাৰপিছত ওলোৱাৰ পিছত সিহঁতক তাত থ'লে তাত থোৱাৰ পিছত কি হ'ল মানে সিহঁতক 4 দিনমান থ'লে চাগে তাত
তাৰপিছত হোৱাৰ পিছত সিহঁতক ইয়াত পঠালে। আমাৰ ইয়াত চকলি জাতীয় বিদ্যালয় আছে, তাত বহিলে সিহঁতি 4 দিনমান বহিলে চাগে। তাৰপিছত কিবা ৰিপৰ্ট এইটো নেগেটিভ আহিলে বোলে পঠালে বোলে তাৰপৰা ঘৰ যা বুলি ক'লে বোলে। ঘৰ যোৱাৰ পিছত ৰাতি আকৌ কৈছে বোলে পজিটিভ পাইছে 2জনক। এইটো মানে আমি ৰাতিপুৱা এইটো শুনিলোঁ। শুনাৰ পিছত আপোনাৰ ইয়াত ওচৰৰ আশা বাইদেউকেইটা